Langhin Tiniali Sport Association LTSA Atum pen Pathu Pon si BODO MARTYR'S Cup Football Championship 2022 Langhin GARAIMARI Stadium Along Pathu Pon. PINI Phaikuni Niphai inkoira ke thom Arni kangsam Porphai hini malom pen Langhin constituency kaparlo Langhin GARAIMARI Stadium Along ingdeng inkoira pho BODO MARTYR'S Football Championship 2022 Apharman PINI Niphai inkoira ke thom Phaikuni Lapen hini Matijong an Football Championship Chepate Pathu Pon lo Lasonsi PINI KECHENGSI Along Pathu Pon lake DONGKAMUKAM Lapen YOUNG STARS F.C Atum pensi PINI KECHENGSI Pathu Pon lo Lapen Bangso Along DONGKAMUKAM FC Atum kethek parpik ajok first half ahut goal thaplo Lapen YOUNG STARS FC Atum tak kachiting parpik ajok second half ahut YOUNG STARS FC Atum goal thaplo bonta DONGKAMUKAM FC kethek thuletsi goal 3-1 pen DONGKAMUKAM FC Atum Chepahai pondetlo Lapen Pini Bangso Along Alohi Aman pen kachetong dun laki sport officer Relief Ronghang President Santanu Basumatari Langhin Municipal Board Chairman Kamal Barma Hauraghat OC Monjit Terang PDCK Chairman Songbijit Ingtikathar Langhin Tiniali Sports Narayan Basumatari Atum Chetongdunsi PINI BODO MARTYR'S Football Championship 2022 Ingsamjin Pen Chunpon Huluni Pen Biren Gowala Report আজিৰ পৰা যি খেল এইটো আমাৰ 25 সিলভাৰ জুবলি আজিৰ পৰা ষ্টাৰ্ট হৈছে আমি 10টা টিম লৈ পেলাই এই খেলটো দিছোঁ বাহিৰৰ আপোনাৰ কিবা আছে আউট অফ ডিষ্ট্ৰিক্টৰ 4টা আছে আৰু লোকেল আমাৰ কাৰ্বি আংলঙৰ 6টা আছে গোটেই মিলাই পেলাই 10টা টিমে অংশগ্ৰহণ কৰিছে আমি ভাবিছোঁ আৰু বতৰৰ ঠিক আমি সকলোমে পাৰ কৰিব বুলি ভাবিছোঁ আমি ভালকৈ আৰু আমি যেনেকুৱা থ্ৰুদি আমি জনাইছিলোঁ নেশ্যনেল আমি এফিলেট কৰি পেলাই নেশ্যনেল গেম কৰিম বুলি ভাবিছিলোঁ কিন্তু এইটো হৈ নুঠে এইটো কাৰণে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি পোনপ্ৰথমে কিবা দুখিত কাৰণ কিছুমান এৰাব নোৱাৰা কাৰণবশত আমি এইটো কৰিব নোৱাৰিলোঁ আমি পিছত আকৌ ভালকৈ এইটো কৰিম বুলি আশা কৰিছোঁ আৰু লগতে এই খেলৰ থ্ৰুদি আমাৰ নৱ প্ৰজন্ম উঠি অহা খেলুৱৈসকলে যাতে এই আজিৰ যোনে অংশগ্ৰহণ কৰিছে এইকেইটাৰ টেকনিক এইকেইটাৰ কৌশল লৈ পেলাই যাতে অনুপ্ৰেৰণা হৈ পেলাই আগন্তুক খেলত এই এৰিয়াৰ আৰু আমাৰ কাৰ্বি আংলঙৰ প্লেয়াৰ্ছকেইটাই যাতে অনুপ্ৰেৰণা লৈ পেলাই ভালকৈ খেলে আমাৰ এইটোৱে উদ্দেশ্য আমাৰ এইটো বড়ো মাৰ্টিয়াৰ্ছ ট্ৰাষ্টৰ যি উদ্দেশ্য এইটোৱে আমি আহি থকা দিনতো এই খেলখন আমি চলাই দিম বুলি ভাবিছোঁ আৰু চলাই নি থাকিম লাংহিন বড়ো মাৰ্টিয়াৰ্ছ ট্ৰাষ্ট আৰু লাংহিন ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰে মাৰ্টিয়াৰ্ছ কাপ ফুটবল এই গৰৈমাৰী ষ্টেডিয়াম তেখেতসকলে অনুষ্ঠিত কৰে খুব সুন্দৰ পৰিৱেশত আৰু খুব ধুনীয়া আয়োজন কৰি তেখেতসকলে আয়োজন কৰে গতিকে এইবাৰ মই গম পোৱাত যে এইবাৰ সিলভাৰ জুবলি বুলি কৈছে তেখেতসকলে গতিকে খুব আনুষ্ঠানিকভাৱে ভালেই হৈছে আৰু এনেধৰণৰ খেল যদি আয়োজন কৰি থাকে তেতিয়াহ'লে উঠি অহা প্ৰজন্মই নিশ্চয় উৎসাহিত হ'ব আৰু তেখেতসকল খেলাৰ অনুপ্ৰেৰণা পাব যিহেতু আজিকালি যিটো বৰ্তমান দিনত গভৰ্ণমেণ্টৰ খেলৰ প্ৰতি ইমানেই গুৰুত্ব প্ৰদান কৰিছে যে খেলুৱৈসকলে খেলৰ যোগেদি নিজে সংস্থাপন কৰিবলৈ সক্ষম হৈছে গতিকে আমি আয়োজকসকলক ধন্যবাদ জনাব লাগে যে খেলুৱৈসকলক তেখেতসকলে এটা জেগা এটা প্লেটফৰ্ম দিছে